দাস পদ্মনাথ পুলক নাথ আপনার হীরামতি দাস কনক নাথ আপনার দুই গুণ মঞ্চখন সজাই পৰাই তোলাত সহায় কৰাৰ বাবে আহ্বান জনাইছোঁ। ঠিকনাটো কৈ দিয়া সম্পূৰ্ণ ঠিকনা। গুণৱস্থান ঠিক আছে। নেক্সট টাইম তুমি সম্পূৰ্ণ ঠিকনাটো কোৱালৈ শিকি আহিবা। এতিয়া যোৱা শুভেচ্ছা থাকিল। সজাই পৰাই তোলাৰ বাবে আহ্বান জনাইছোঁ। মঞ্চ বিভাগৰ দায়িত্ব আছে আমাৰ মঞ্চ বিভাগৰ দায়িত্বত থকা আমাৰ অন্যতম সদস্য সভাপতি বিপুল দাস, সম্পাদক ত্ৰয় দীপেশ্বৰ নাথ, বিনয় দাস, শ্যামন্ত নাথ, সদস্যবৃন্দ আমি আকৌ চেষ্টা নিশ্চয় কৰিম। ইয়াৰ পিছত আমাৰ আনগৰাকী বিকল্পক হিচাপে আমন্ত্ৰণ জনাম শ্ৰীযুত কাৰ্তিক শৰ্মা ছাৰক দুআষাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। তোমালোকৰ কেনেকুৱা লাগি আছে? ভাল লাগিছে ন? এইবাৰ আমাৰ ল'ৰাসকলে যাব। আৰু পৰ্যায়ক্ৰমে মঞ্চ পালে। গতিকে এই যিটো পৰিক্ৰমা, এই পৰিক্ৰমাৰ লগে লগে বিহুৰ বিভিন্ন ধৰণৰ আপনারা ভিডিও চাব সেগুলোকে ভাল লাগে লাইক কমেন্ট শেয়ার করব। আর মন লগার আছে সিহঁতরা আমার সম্প্রদায় আৰু আজি বহুত মানে ধামাকা আছে। আজি বহুত ধুনীয়া লাগিব। আৰু ফ্ৰেণ্ডসকলে মোৰ চেনেলটো চাব জানে, ছাপোৰ্ট কৰে, মই জানো অলপ আগবাঢ়ো। আৰু মই এই মানে আৰু আছে মোৰ আমাৰ শাস্ত্ৰত কোৱা হয় দশকন্যা সমবৃক্ষ, অৰ্থাৎ ব্ৰাইটনেছটো এতিয়া কম কৰবি হা। ব্ৰাইটনেছটো এতিয়া যেতিয়া কৰা তেতিয়া মানে সর্বপ্রথম প্রিয় বন্ধুরা, এইখিনিতে এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িবলৈ ওলাইছোঁ। সম্বৰ্ধনা অনুষ্ঠানৰ পিছত আমি দেখিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি সময় বহাই বৰুৱাজানী লগতে চন্দন দাস তেখেত হৈছে এই গাইজ কেতিয়া জানো হয় দেৰিকৈ হ'ব। নাই মই পুৰা কালি আপলোড দিম তাই। এই বিহুত প্ৰতিযোগিতা এইবাৰ প্ৰতিযোগী
Silent dia. Silent lapangan. Bola. Nomor 14. Apa ini? Saya kurang. আমার প্রথম নাটুনি লঙ্ঘনা নাচ প্রথম অমরিকা কাজ দ্বিতীয় এইবার আমরা লড়াসকলে যাব ব্ৰাইটনেছটো এতিয়া কম কৰিবি হা ব্ৰাইটনেছটো এতিয়া যেতিয়া কৰা তেতিয়া মানে সর্বপ্রথম বিভাগে এইখিনিতে এতিয়া আমি সম্পাদনা অনুষ্ঠানলৈ আগবাঢ়িবলৈ ওলাইছোঁ সম্পাদনা অনুষ্ঠানৰ পিছত আমি দেখিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ আমি সময় বহাই বৰুৱাজানী লগতে চন্দন দাস তেখেত হৈছে এই গাইজ কেতিয়া জানো হয় দেৰিকৈ হ'ব নাই মই পুৰা কালি আপলোড দিম তাই এই বিহুত প্ৰতিযোগিতা এইবাৰ প্ৰতিযোগী
শিল্পীসকলক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। जान